আজি আপোনাক খুবেই কাৰ্যকৰী আৰু শক্তিশালী বশীকৰণ এটা দিব ওলাইছোঁ। এইটো মোৰ পৰীক্ষিত এটা বশীকৰণ। এয়া দি আপুনি যিকোনো নাৰীক নিজৰ বশত আনিব পাৰে। এয়া অত্যন্তভাৱে শক্তিশালী আৰু কাৰ্যকৰী হয়। আপুনি যিটো কাম কৰিব লাগিব, সৰ্বপ্ৰথম আপুনি ভিডিঅ'টোক বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে অসমৰ চুকে কোণে মোৰ ভিডিঅ'টো গৈ পায় আৰু প্ৰত্যেক সঁচা প্ৰেমিক প্ৰেমিকাই এই তদবিৰটো চাব পাৰে, ভিডিঅ'টো চাব পাৰে। যিহেতুকে আপোনালোকে ইমানে গম পাই গৈছে যে মই নতুন ইউটিউবত, আৰু মই কিন্তু যদিও নতুন, তাৰপিছত মই কিন্তু এইবোৰ কামত কেঁচা নহয় আৰু বহুতৰে কাম মই ইতিমধ্যে কৰি দিছোঁ। গতিকে আপোনাক যিটো তদবিৰ মই দিব ওলাইছোঁ, এইটো আপুনি প্ৰথম চাওক। বাছ এইটো চাই কিনে আপুনি নিজে ব্যৱহাৰ কৰক। নিজে কামটো কৰিব নোৱাৰিলেও অৱশ্যে আমাৰ লগত যোগাযোগ কৰক 9365938282 নম্বৰত। অন্যথা আপুনি ইয়াত যিটো ছবি পাইছে, ছবিটো আপুনি এগৰাকী নাৰীৰ দেখিব পাৰিছে। আপোনাৰ যদি আপোনাৰ কাংক্ষিত এগৰাকীৰ ছবি আছে, তেতিয়াহ'লে এয়া জেৰক্স কৰি ল'ব দে। তাৰপিছত ইয়াত যিবোৰ আৰবীত সংখ্যা লিখা আছে, এই সংখ্যাবোৰ আপুনি হুবহু লিখিব লাগিব। আপুনি এই সংখ্যাবোৰ হুবহু লিখিব আৰু ইয়াত যিটো মন্ত্ৰ আছে, আলহামদুলিল্লাহ হাক্কি বিহা ৱা আলাইকা ৱা মিনা সাল্লাল্লাহু আলাইহি সালাম, এয়া আপুনি 909 বাৰ আপুনি পাঠ কৰি ল'ব। তাৰপিছত এই নক্সাটো অংকন কৰিব, অন্যথা আপোনাৰ ক্ষতি হ'ব পাৰে।